কোন শক্তিশালী কোন দুর্বল মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নে সাংসদ গৌৰৱ গগৈ 2026 পিছত কোন দলৰ থাকিব অস্তিত্ব অতি শীঘ্ৰে বিজেপি হ'বলৈ গৈ আছে ভাৰতীয় জাতীয় কংগ্ৰেছ 2026 নিৰ্বাচনৰ পিছত বৰ্তি থাকিবনে কংগ্ৰেছ দল গৌৰৱ গগৈ হৈছে আদৰ্শ নাইকিয়া মানুহ গান্ধী পৰিয়ালৰ নেগুৰত ধৰি ঘূৰি ফুৰিছে সাংসদ গৌৰৱে ৰাহুল গান্ধী বোলাজনীটো ভাৰতত যিকোনো প্ৰকাৰে লগাব বিচাৰিছে গণ্ডগোল ৰাজ্যত চলি আছে নিৰ্বাচনৰ গৰম বতাহ নিৰ্বাচনৰ ধামখুমীয়াত শাসক বিৰোধী লাগিছে নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে যদি চলাইছে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ আনফালে গৌৰৱ গগৈ ব্যস্ত হৈ পৰিছে দলে বলে লগত লৈ কংগ্ৰেছৰ গুণগৰিমা গোৱাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকেই লাগিছে নিজকে শক্তিশালী দল বুলি প্ৰমাণিত কৰাত সমান্তৰালভাৱে আকৰ্ষণীয় হৈ পৰিছে বিটিআৰৰ আগন্তুক নিৰ্বাচনী যুঁজখনো এফালে ইয়াত চলি আছে বিটিআৰৰ নিৰ্বাচনৰ মাৰাথন প্ৰচাৰ মাজতে ইফালে আকৌ কংগ্ৰেছ নেতাৰ ৰাহুল গান্ধীয়ে আনিছে ভোট চুৰিৰ প্ৰসংগ ভোট চুৰিৰ প্ৰসংগক লৈ মাজতে আকৌ উত্থাপিত হৈছে নিৰ্বাচন আয়োগৰ প্ৰসংগ শাসক বিৰোধীৰ বাকবিতণ্ডা অব্যাহত থকাৰ সমান্তৰালকৈ ৰাহুল গান্ধী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই লৈছে গুৰুত্বপূৰ্ণ ভূমিকা মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰাহুল গান্ধী বোলা মানুহজনে যিকোনো প্ৰকাৰে ভাৰতত লগাব খুজিছে গণ্ডগোল ৰাহুল গান্ধী বোলা ব্যক্তিজন এই ব্যক্তিজনে ভাৰতত যিকোনো প্ৰকাৰে এটা গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য যে ৰাহুল গান্ধীৰ মুখেৰে কেতিয়াও শুনা নাপায় যোগাত্মক কথা ইফালে সংসদত পাকিস্তানক কৰা সমৰ্থন সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে মানুহজনৰ মুখেদি কেতিয়াও পজিটিভ কথা শুনা নাপায় আৰু সংসদত তেওঁলোকে পাকিস্তানক কেনেকৈ সমৰ্থন কৰিলে তাকো আপোনালোক সকলোৱে দেখিছে গতিকে ৰাহুল গান্ধীৰ ট্ৰিটমেণ্ট ৰাইজে নিজেই কৰিব বহুত বেছি প্ৰতিক্ৰিয়া দি একো লাভ নাই ৰাহুল গান্ধী অথবা কংগ্ৰেছৰ প্ৰসংগৰ মাজত কেতিয়াও নহাকৈ নাথাকে সাংসদ গৌৰৱ গগৈৰ প্ৰসংগ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈৰ কথা পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে গান্ধী পৰিয়ালৰ নেগুৰত ধৰি ঘূৰি ফুৰা গৌৰৱ গগৈৰ নাই কোনো আদৰ্শ যি মানুহৰ ব্যক্তিত্ব আছে সি গান্ধী পৰিয়ালৰ নেগুৰত ধৰি বহুত দিন থাকিব নোৱাৰে পূৰ্বে কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মাই লগতে ব্যক্ত কৰিলে নিজৰ কথাও যে পূৰ্বতে ময়ো গান্ধী পৰিয়ালৰ নেগুৰত ধৰি আছিলো কিন্তু মোৰ যে ব্যক্তিত্ব আছে সেয়েহে মই মোৰ ভুল বুলি ওলাই আহিলো কংগ্ৰেছৰ পৰা ময়ো ধৰি আছিলো মই নিজৰ ভুল বুজিলো মই ওলাই আহিলো যি মানুহৰ ব্যক্তিত্ব আছে সি গান্ধী পৰিয়ালৰ নেগুৰত ধৰি বহুত দিন থাকিব নোৱাৰে ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীক লৈ বিভিন্ন টুলুঙা মন্তব্য কৰা দেখা গ'ল সাংসদ গৌৰৱ গগৈক সমালোচনাৰ প্ৰসংগত গৌৰৱ গগৈয়ে ক'লে মুখ্যমন্ত্ৰী যে ভয়াতুৰ সেই কথা ইতিমধ্যে গম পোৱা গৈছে নহলেনো মোৰ 4 বছৰীয়া কন্যাৰ কথাক লৈ কৰেনে সমালোচনা ইমান ভয়াতুৰ সবে গম পাই গৈছে যদি 4 বছৰীয়া কন্যাৰ কথাবোৰ নিজৰ ৰাজনৈতিক বক্তৃতাত উল্লেখ কৰিবলগীয়া হৈছে মানুহজন কিমান দুৰ্বল কিমান কোমল কিমান পাতল আমি সব গম পাই গৈছো মুখটো তেখেতৰ ওপৰত হাঁহি উঠিছে ইয়াৰ মাজতে আকৌ অতি আকৰ্ষণীয় ৰূপত চলি থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ কোন শক্তিশালী কোন দুৰ্বল সেয়া প্ৰমাণ কৰাৰ যুঁজখন নিৰ্বাচন চমু চাপিছে যেতিয়া সেয়া বাৰু তেনেই সাধাৰণ কথা নিৰ্বাচনী যুঁজত থাকেই আক্ৰমণ প্ৰত্যাক্ৰমণ বিটিআৰৰ হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বা বিৰোধী কংগ্ৰেছলৈও যেতিয়াই মন যায় তেতিয়াই চিধাই মন গ'লে ফোন কৰি দিব পাৰে মুখ্যমন্ত্ৰীয়ে ভাৰতত তেওঁৰ সমান শক্তিশালী ব্যক্তি কোনো নাই এয়া তেওঁৰ মন্তব্য লগতে ক'লে তেওঁৰ আছে 4টাকৈ ফোন মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায় এটা ফোন হাগ্ৰামা মহিলাৰীৰ তাত যায় তাৰমানে আৰু কি পাৱাৰ লাগে কওক তৃতীয় ফোনটো অমিত শ্বাহ 4 নম্বৰ ফোনটো কংগ্ৰেছ তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ কংগ্ৰেছকো ফোন কৰিব পাৰোঁ আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰোঁ
ইফালে আকৌ মুখ্যমন্ত্ৰীক লৈ টুলুঙা মন্তব্যৰে উপচাই সাংসদ গৌৰৱে পুনৰবাৰ ক'লে হিমন্ত বিশ্ব শৰ্মা যে দুৰ্বল পাতল কোমল মই আজিহে গম পাইছো তেওঁক মই শক্তিশালী বুলি ভাবি আছিলো অৱশ্যে কংগ্ৰেছত থাকোঁতে তেওঁ বাৰু আছিল কিছু শক্তিশালী কিন্তু এতিয়া তেওঁ হীনমান্যতাত ভুগিছে ফুল ফ্ৰাষ্ট্ৰেশ্যন মই ইমান সোনকালে ইমান সহজ সৰলভাৱে তেওঁ ফ্ৰাষ্ট্ৰেট হৈ যাব মই ভবা নাছিলোঁ মই ভাবিছিলোঁ মানুহজন অলপ ষ্ট্ৰং ভাবিছিলোঁ ইমান মানে দুৰ্বল পাতল কোমল মই আজিহে গম পাইছোঁ মোক বেয়াহে লাগিছে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত গৌৰৱ গগৈয়ে পুনৰ ক'লে যে হিমন্ত বিশ্ব শৰ্মা পুনৰ কংগ্ৰেছলৈ আহিবলৈ বিচাৰি আছে ৰাইজে হেনো পৰিৱৰ্তন বিচাৰিছে গতিকে ৰাইজে বোলে এইবাৰ বিজেপিক মজা দিব ২৬ৰ নিৰ্বাচনত সেইকাৰণে ৰাইজে এটা সঠিক এটা পথ বিচাৰে আৰু সেইকাৰণে ৰাইজে অহা বছৰ তেওঁলোকক মজা দিব তেওঁলোকৰ চৰকাৰ অসমৰ পৰা বিদায় দিব সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাকবিতণ্ডা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে ক'লে যে মোতকৈ পাৱাৰফুল মানুহ কোন আছে মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল গৌৰৱ গগৈয়ে নিজে স্বীকাৰ কৰিছে যে আমি হাৰিলো বুলি ভৱিষ্যতলৈ বিজেপি নহয় কংগ্ৰেছে আহিব বিজেপিলৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল এতিয়া চাৰেণ্ডাৰ কৰি দিব লাগে কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ কাৰণ তেওঁৰ 4টা ফোন এটা প্ৰমোদ বড়োৰ লগত এটা হাগ্ৰামা মহিলাৰীৰ লগত ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত গম পাই গৈছে নেকি আকৌ অলপ দিনৰ পিছত এই জেলৰ পৰা পলাবলৈ আকৌ দল সলনি কৰিব লাগিব গম পাই গৈছে নেকি পূৰ্বতে যেতিয়াই জেল কাষ চাপে তেওঁ আছুৰ পৰা কংগ্ৰেছ জাম্প মাৰে কংগ্ৰেছৰ পৰা বিজেপি জাপ মাৰে পৰৱৰ্তী সময়তো ৰাহুল গান্ধী ডাঙৰীয়াই ক'লেই যে কংগ্ৰেছ আহিলে জেল যাব লাগিব সেইকাৰণে মই ভাবোঁ এতিয়া এটা ফোন যোগেদি ছিক্ৰেট ফোন যোগেদি অলপ ৰাহুল গান্ধী ডাঙৰীয়া বা কংগ্ৰেছৰ নেতৃত্বৰ লগত কথা পাতিবলৈ বিচাৰে নেকি কোনদিনা তেওঁ বিজেপিক এৰি কংগ্ৰেছত যাব লাগিব ক্ষমা বিচাৰিব লাগিব ক'ব নোৱাৰে বিজেপি দলৰ সকলকো মই মই জনাইছোঁ বিজেপি দলৰ মই নেতৃত্বসকলকো সাৱধান জনাইছোঁ চাই ল'ব দেই ইমান মৰম কৰিছে কোনদিনা জাম্প মাৰে এৰি দিয়ে কোনো ক'ব নোৱাৰে পিছে মুখ্যমন্ত্ৰীৰ মতে থৰক পৰক কংগ্ৰেছ বিজেপিলৈ আহিব নে গৌৰৱে কোৱাৰ দৰে শক্তিশালী বিজেপি কংগ্ৰেছলৈ পৰিৱৰ্তিত হ'ব সেয়া হৈ পৰিব লক্ষণীয় বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।